Mailu la pencara pathara long BJP candidate Dr. Tuliram Rohang vote kereka mai kang nipon. West Karbeng long lakha pharoi sida krisi rongkhang LA constituency long Kupli lapen Amreng MEC constituency long Mailu la pencara pathara long si BJP candidate Dr. Tuliram Rohang helicopter pen vote kereka mai ing nipon. Labang so vote kereka long rata thainu kaning je pon ke nejong si haidet lo pulotang ti suri kep abang pu bang phia tuma phat beha bepar kapachoklem pon je phat lakni atangkat pipa jer ponji lapen bang suri in koya tuma phan interview hangpo lapen interview kyu na tuma phan suri kep atangka Karbeng long autonomous council chi hekpet KAAC pen pipa jer dun popusi rongkhang MLA constituency pen BJP candidate Tuliram Rohang ahin pen rada thengnu ningjeteka lapen charapathara long positami lakpati baido atuma phan suri in korap phop biji puta than pachinipon lapen charapathara arongar lo kedo anatobar positami black topping atobar nang salam pon thaipopu ningkani sia phit lapen non election juddat lote chiklo jonia phit charapathar chewang thuji puta rada thengnu mayalong pachinipon আপনার কারণ নমস্কার জয় গুরখা আজি আপনাদের মোক আশীর্বাদ দিব আজি আপনাদের মোক মৰম কৰিব মোক ভোট দিয়াৰ লগে লগে আপোনালোকক মই 2 মাহৰ ভিতৰত ইয়াৰ আহিম 1 মাহ বুলি মই নকওঁ দে মিছা কথা হ'ব যে 2 মাহৰ ভিতৰত মই আহি পৱন কুমাৰ লগত লৈ যিমানখিনি ইয়াৰ গাঁৱলীয়া কামবুঢ়া চৰকাৰী কামবুঢ়া লোকেল কমিটি মণ্ডল কমিটি আৰু স্থানীয় ৰাইজৰ লগত ৰাস্তা পদূলি স্কুল বান্ধৱীৱাল অপেন ষ্টেজ যিটো যিমানখিনি প্ৰয়োজন যিমানখিনি আঁচনি লাগে গোটেইখিনি কাম আৰম্ভ কৰিবৰ কাৰণে মই আহিম বুলি মই আপোনালোকক কৈছোঁ जितने विकास के लिए आप लोग के चेरापत्थर कॉन्स्टिट्यूंसी में 2 महीने के पीछे में हम 5 लेके यहाँ हम काम करेगा हम लोग 2 महीने के बाद में होगा इलेक्शन के बाद में हदमान और राइसों को अधिकार दियांगों में आई शांति हुई पार्लियामेंट पीस हुई से कार्डियांगों में डॉक्टर हिमंत बिश्व शर्मा डारिया नेतृत्व लोৱাৰ পিছত ইয়াত কাৰ্বিআংলঙত ঠাই শান্তি হৈছে কোনো জাতি জনগোষ্ঠীৰ লগত কোনো কাইজা নাই কাৰ্বিআংলঙত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি টিম কাৰ্বিআংলং আৰু বিজেপি গঠন কৰা হৈছে টিম কাৰ্বিআংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত লৈ কাৰ্বিআংলঙত নতুন কাৰ্বিআংলঙত এটা এই সপোন পূৰণ কৰিবৰ কাৰণে টিম কাৰ্বিআংলং গঠন কৰাইছে আপোনালোকে মনত আছে যেতিয়া কংগ্ৰেছৰ সহযোগত ইয়াত উগ্ৰপন্থী জন্ম হৈছে বহুত মিলিটেণ্ট গ্ৰুপছত জন্ম হৈছে ইয়াত কাৰ্বি মিলিটেণ্ট গ্ৰুপ আৰু কোকি মিলিটেণ্ট গ্ৰুপ কাৰ্বি মিলিটেণ্ট গ্ৰুপ আৰু আমাৰ ডিমাচা মিলিটেণ্ট গ্ৰুপ আৰু কাৰ্বি মিলিটেণ্ট গ্ৰুপ আৰু ৰেংমা মিলিটেণ্ট গ্ৰুপৰ লগত কাইজাতে জেনেৰেল মানুহবিলাকক ভুগি ল'ব লাগিছে কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত কেন্দ্ৰ চৰকাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যিমানখিনি কাৰ্বিআংলঙৰ মিলিটেণ্ট গ্ৰুপছ আছে আৰ্মছ গ্ৰুপ আছে কাউন্সিলৰ মোৰ নেতৃত্বত লোৱাৰ পিছত সকলো লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে পিচ এগ্ৰিমেণ্ট কৰা হৈছে এতিয়া কাৰ্বিআংলঙত পাৰ্লিমেণ্ট পিচ হৈছে आप लोग शांति चाहे ही नहीं चाहे अभी कार्बिआंलॉन्ग शांति हुआ ही नहीं हुआ शांति हुआ ऐसे चाहिए आप लोग का पार्लियामेंट पीस पार्लियामेंट शांति होने चाहिए कार्बिआंलॉन्ग होगा नहीं होगा कारण अभी कार्बिआंलॉन्ग जितना शांति होले अभी डेवलपमेंटर काम এটা আমি কাম কৰিব পাৰিম আজি আপোনালোকে চাওক যে ইয়াত আপোনালোকে চেলাইন বিলাক
10,000 টকা পাইছে নে নাই? পাইছে নে নাই মহিলাবিলাক? মিলাই নিমিলে 10,000 টকা মিলাই নে নিমিলা? মই আপোনালোকে মোক জিকাই দিয়া পিছত আপোনালোকৰ মোক জিকাই দিয়া পিছত মই আপোনালোকক মই ইয়াত মই কমিটমেণ্ট দি গৈছোঁ যে যিমানখিনি চেল্ফ হেল্প গ্ৰুপবিলাকৰ 25,000 টকা পাইছে, যিমানখিনি ইয়াত মহিলা চেল্ফ হেল্প গ্ৰুপবিলাক আত্মসহায়ক গোটবিলাকৰ 10,000 টকা পাইছে, নিৰ্বাচনৰ পিছত আপোনালোকে 25,000 দিন। आप लोग मिलेगा 25,000 मिलेगा इलेक्शन का बाद में। खाली अपना लोग आशीर्वाद दियो मरम करो। সেইদিনা 9,000 টকা যোৱাবাৰ ফেব্ৰুৱাৰী মাৰ্চৰ মাহত 9,000 টকা পাইছে নে নাই? পাইছে নে নাই? যদি 9,000 পাইছে আপোনালোকে কি হাজবেণ্ডক আপোনালোকে মহিলাবিলাকৰ কাৰণে 9,000 টকা পাইছে, হাজবেণ্ডৰ কাৰণে গিৰেক কাৰণে কিবা দিছে নে নাই? 1 কেজি মটন ছাগলী মাংস খুৱাইছে নে নাই? গাহৰি মাংস খুৱাইছে নে নাই? খোৱা নাই। হাজবেণ্ডবিলাক বেয়া পাব নহয়। 9,000 খালি মহিলাবিলাকে খাই দিছে। 1,000টো কমচে কম হাজবেণ্ডবিলাক গিৰেকবিলাকক দিয়কচোন। নহ'লে গিৰেকবিলাক বেয়া পাবতো, মতাবিলাক বেয়া পাব, হয়নে নহয়? বেয়া পাব নে নাপায়? বেয়া পাব নে নাপায়? কমচে কম 1,000 দিব লাগিব। গাহৰি মাংস আৰু ঠাণ্ডা পানী আধামান খুৱাই দিব লাগিব, তেতিয়াহে মানে বাইদেউবিলাক ভাল পাব। একেলগে খাব লাগে। এবাৰ পৰা যোনে যোনে অৰুণোদয় পাইছে, প্ৰত্যেক মাহত আপোনালোকে চাকৰি নোপোৱাকৈ প্ৰত্যেক মাহত আপোনালোকে 10 তাৰিখলৈ আপোনালোকৰ একাউণ্টত 3,000 কৰি আপোনালোকে সোমাব। 3,000 সময়তে 500 অলপমান গিৰিকক খুৱাই দিব হ'ব নে নাই? হ'ব 100% হ'ব। মহিলাবিলাক হ'ব বুলিছে, ইমান ভাল মহিলা নাই ইয়াতে। গিৰিবাছৰ মহিলাবিলাক খুব ভাল ইয়াত। কাৰ্বি হওক, গোৰ্খা হওক, চেৰাপথাৰৰ যিমানখিনি ইয়াত আই মাতৃ আছে, তেওঁলোকৰ খুব ভাল। আজি ইয়াত আপোনালোকে ৰেচন কাৰ্ড পাইছে। কংগ্ৰেছৰ দিনত আপোনালোকে চাউল 1 কেজি 3 টকা আৰু 4 টকা দিবলগীয়া হৈছে। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী, তেখেতৰ নেতৃত্ব কৰাৰ পিছত